মোৰ মাজে মাজে এনেকুৱা লাগে যে লাইফটোত চলি কি আছে, একো নকৰাকৈ মন বেয়া লাগি থাকে। ইনষ্টাগ্ৰামত বেলেগৰ হেপী লাইফবোৰ দেখি ডিপ্ৰেশ্যন হ'ব ধৰিছে। কেতিয়াবা একো কাম নাথাকে আৰু কেতিয়াবা কামেই কাম। 21 ডেইজৰ চেলেঞ্জ দিছিলোঁ, তাতেও ফেইল। নাজানো আৰু কেনেকুৱা কি লাইফ চলি আছে। এনিৱে বাদ দিয়ক এইবিলাক। আজি অফিচ আহি দেখিলোঁ যে কোনেও অহাই নাই। তলৰ পৰা চাবি দিলোঁ সি অফিচটো খুলি এই ধুনীয়া ভিউটোৰ সৈতে মই কাম কৰাত বহি গ'লোঁ। অকলে কাম কৰাতকৈ মই ভাবিলোঁ এয়াৰবাড লগাই লওঁ। গান শুনি কাম কৰিয়ে আছিলোঁ, এনেতে চকুকেইটা বিষাব ল'লে। বেছি স্ক্ৰীণ টাইম হ'লে চকুকেইটা অলপ বিষায়ে। চশমাযোৰ পিন্ধি মই ওলাই আহিলোঁ কিবা এটা খাওঁ বুলি। আহোঁতে ৰাস্তাত দেখিলোঁ এই ধুনীয়া ফুলকেইটা। যদি ফ'ল' কৰি কমেণ্ট কৰি দিয়ে, মই সকলোকে এটা ঘৰত গৈ দি আহিম। যদিহে বিশ্বাস হোৱা নাই, এটা কমেণ্ট কৰি চাব পাৰে বাৰু। এনিৱে মই আহি পালোঁ দোকানত। এতিয়া অধিক মাছত বগলী কৰা যেন হৈছে মোৰ। বিৰাটেই ভোক লাগি আছিল। কি খাওঁ কি নাখাওঁ এনেকৈ ভাবি ভেজ পেটিছ লগতে পেষ্ট্ৰি এটা ল'লোঁ। খাই বৈ পেট ফুল কৰিহে একেবাৰে দোকানৰ পৰা ওলালোঁ। এই ফেব্ৰুৱাৰী মাহতে অলপ গৰম পৰিছে। জুলাই মাহলৈকে হৈছে আৰু। এনিৱে অফিচ আহি পাই যিখিনি কাম আছিল সেইখিনি কমপ্লিট কৰি লৈ মই ওলালোঁ অফিচৰ পৰা। তো মই যাব ওলাই আহিছিলোঁ, জমনি কথা এটা হৈছে। এতিয়া সেই জমনি কথাটো বা কি অহাকালিৰ ভিডিঅ'টো চালেহে গম পোৱা যাব। কালিৰ ভিডিঅ'টো চাবৰ কাৰণে ফ'ল' কৰি দিব।